নমস্কাৰ, মই জয়দীপ শৰ্মা। মোৰ ইউটিউব চেনেল ইঞ্চুৰেঞ্চ প্লেনিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটি অতি আকৰ্ষণীয় বিষয় লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিষয়টো হ'ল বৰ্তমান অতিকে জনপ্ৰিয় SIP বা মিউচুৱেল ফাণ্ড আৰু LICৰ মাত্ৰ এটাই প্লান, যিটো প্লানৰ লগত মই মিউচুৱেল ফাণ্ড বা SIPক কম্পেয়াৰ কৰিম। তো আপোনালোকে যদি মিউচুৱেল ফাণ্ডত পইচা ইনভেষ্ট কৰিছে আৰু LIC পলিচি লোৱাৰ প্ৰতি আগ্ৰহী নহয়, তেতিয়াহ'লে আপোনালোকে অলপ ধৈৰ্য সহকাৰে কথাখিনি ভালকৈ শুনি চাব। কাৰণ এই কথাখিনিয়ে আপোনালোকক হয়তো আপোনালোকৰ যিটো প্লানিং, ফাইনেন্সিয়েল প্লানিং, এই প্লানিঙত নিশ্চয় সহায় কৰিব। তো মই আৰম্ভ কৰিছোঁ। প্ৰত্যেক ব্যক্তিয়ে ইনকাম কৰা দিনৰ পৰা নিজৰ ইনকামৰ পইচাখিনি এনেকুৱা এঠাইত থ'ব খোজে য'ত ছিকিউৰিটি আছে প্লাছ এটা ভাল ৰিটাৰ্ণ তাৰ পৰা পোৱা যায়। আৰু ভৱিষ্যতৰ যিখিনি প্ৰয়োজন, সেই প্ৰয়োজনবিলাক যাতে সেই পইচাৰ দ্বাৰা তেওঁ আৰামছে দূৰ কৰিব পাৰে, প্ৰয়োজনবিলাক পূৰাব পাৰে। গতিকে ইয়াৰ বাবে বৰ্তমান ইনভেষ্টমেণ্টৰ যিখন বজাৰ, তাত অতিকে জনপ্ৰিয় মিউচুৱেল ফাণ্ড বা SIP। তাত খুব ভাল এটা ৰিটাৰ্ণ ইনভেষ্টৰবিলাকে লাভ কৰে আৰু তাত যিটো ৰিটাৰ্ণ পায়, সেই ৰিটাৰ্ণটো অৱশ্যে বৰ্তমান সময়ত বহুতো ব্যক্তিয়ে লাভো কৰিছে, ভাল ৰিটাৰ্ণ লাভ কৰিছে, সেইটো মানিবই লাগিব। যথেষ্ট ভাল ৰিটাৰ্ণ লাভ কৰিছে। মোৰ নিজৰে এজন কাষ্টমাৰৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। তেওঁ খুব কম পইচা ইনভেষ্ট কৰিছিলে, য'ত তেওঁ খুব কম দিনৰ ভিতৰত বহুখিনি তেওঁ লাভ কৰিছে পইচা, ৰিটাৰ্ণ। কিন্তু এই ৰিটাৰ্ণ কিমান দূৰ আপোনালোকৰ বাবে সম্ভৱ হ'ব বা ইয়াত গেৰাণ্টি আছে নে নাই, এইখিনি কথা আপোনালোকে ভাবি চোৱাটো নিশ্চয় দৰকাৰ আছে। কাৰণ আপোনালোকে যদি আপোনাৰ যিখিনি কষ্টবাৰ্জিত ধন, এই গোটেইখিনি ধন যদি যিখিনি খৰচ কৰি ৰৈ যায়, সেইখিনি যদি মিউচুৱেল ফাণ্ডত আপোনালোকে ইনভেষ্ট কৰে, তেতিয়া তাৰ পৰা আপোনালোকে পৰিকল্পনা কৰা ধৰণে বাৰু লাভান্বিত হ'ব নে আপোনাৰ পৰিয়ালে তাৰ বিনিময়ত এটা খুব ডাঙৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। তো এইটো আপোনালোকে ভাবি চাব। এতিয়া যিখিনি মিউচুৱেল ফাণ্ড আছে, তাত ইনভেষ্ট কৰাবিলাকে এইটো কথা ভালকৈ জানে আৰু তেওঁলোকে নিশ্চয় চেক কৰি থাকে যে ধৰি লওক আজি বজাৰ কেনেকুৱা আছে বা তেওঁলোকৰ গ্ৰথ কেনেকুৱা হৈছে, এইটো চেক কৰি থাকে। ভাল কথা এইটো। তো চেক কৰি থাকিবই লাগিব আৰু সেইমতে গ্ৰথ চাই তেওঁলোকে নিজৰ পইচাখিনি উলিয়াই ল'বও পাৰে। তো ভাল লাভান্বিত হ'ব পাৰে তেতিয়া। গতিকে আপোনাৰ যিহেতু আপোনাৰ পৰিয়ালৰ ওপৰত যথেষ্টখিনি দায়িত্ব আছে, মৰম আছে, আপোনালোকে তেওঁলোকক বিশেষ কিবা এটা দিম, বিশেষ কিবা এটা তেওঁলোকৰ বাবে কৰিম বুলি ভাবিয়ে হয়তো পৰিকল্পনা কৰি আপোনালোকৰ ধন মিউচুৱেল ফাণ্ড বা SIPত ইনভেষ্ট কৰিছে। গতিকে আপোনালোকে হয়তো লাভান্বিত হ'ব। আপোনালোকে LIC পলিচিৰ খুব কম এটা ৰিটাৰ্ণ লৈ আপোনালোকৰ যিখিনি কষ্টবাৰ্জিত ধন, তাক হয়তো মিছইউজ কৰা বুলিয়ে আজিকালি শুনা যায় বা ভাবি লয়, বা মানুহবিলাকে কয়, আমাৰ আগত প্ৰকাশ কৰে যে LICত থৈ বিশেষ লাভ নাই, এইবিলাকত থ'লে আমি এনেকুৱা এটা ৰিটাৰ্ণ পাম। তো এটা সৰু উদাহৰণ দি মই আপোনালোকক কম্পেয়াৰ কৰি দেখাইছোঁ। আপোনালোকে চাব, যদি এজন ব্যক্তিয়ে মাহেকত 15,000কৈ টকা 15% কম্পাউণ্ডিং ৰিটাৰ্ণত 15 বছৰৰ বাবে ইনভেষ্ট কৰি তেওঁৰ প্লানিং মতে তেওঁ 1 কৰোৰ টকা, তেওঁ কোটিপতি হ'ব পাৰে SIP বা মিউচুৱেল ফাণ্ডত। সত্য কথা। কাৰণ এইখিনি ৰিটাৰ্ণ মিউচুৱেল ফাণ্ডত পোৱাটো একো জটিল কথা নহয়। কিন্তু য'ত LICয়ে তাৰ তুলনাত যথেষ্টখিনি কম ৰিটাৰ্ণ আপোনাক মেচুৰিটি হিচাপত দিব। কিন্তু আপুনি এইটো কথা ভাবি চোৱাটো অতিকে জৰুৰী যে আপুনি আজি সুস্থ অৱস্থাত থকা সময়ত এইটো সিদ্ধান্ত লৈছে যে আপুনি মাহেকত 15,000 টকা 15% কম্পাউণ্ডিং ৰিটাৰ্ণত আপুনি 15 বছৰৰ বাবে ইনভেষ্ট কৰিব। আপুনি কোটিপতি হ'ব 15 বছৰ পিছত। আপোনাৰ ফেমিলিৰ বহুখিনি আশা
পূৰণ হ'ব, ভাল কথা, খুব ভাল চিন্তা, প্ৰত্যেকে এইটো কৰে। কিন্তু এই চিন্তা, এই সপোন বাস্তৱ হ'বলৈ নিশ্চয় মাজত 15টা বছৰ থাকিব। গতিকে আপুনি ভাবি লওক যে যদি এই সময়ছোৱাৰ ভিতৰত, ছাপোজ মোৰ ক্ষেত্ৰত মই কৈছোঁ যে মই এনেকুৱা এটা প্লানিং কৰি আজি ইনভেষ্ট কৰিলোঁ, ইনভেষ্ট কৰাৰ ঠিক 2 মাহ পিছত বা 3 মাহ, 4 মাহ, এবছৰ, 2 বছৰ পিছত মোৰ ছাপোজ বেমাৰত হওক বা এক্সিডেণ্টত হওক মোৰ ডেথ হ'ল, তেতিয়া মোৰ পৰিয়ালে কি লাভ কৰিব? কাৰণ মই কোটিপতি নহ'লো, কাৰণ মই জীৱিত নাই, কিন্তু মোৰ পৰিয়াল জানো কোটিপতি হ'ব? মোৰ পৰিয়ালে 1 কৰোৰ টকা লাভ কৰিব? কি লাভ কৰিব যদি মই মিউচুৱেল ফাণ্ড বা SIPত মোৰ পইচা ইনভেষ্ট কৰি থৈছোঁ? ইয়াৰ উত্তৰ হিচাপে মই ক'ব খোজো যে আপোনাৰ পৰিয়ালে বা মোৰ পৰিয়ালে তেনেকুৱা পৰিস্থিতিত কেৱল যিখিনি পইচা জমা কৰিছিল, সেই জমা মূলধন লগত সেই জমা মূলধনৰ গ্ৰোথ যিখিনি হৈছে, সেই গ্ৰোথখিনি মিলাই এটা ৰিটাৰ্ণ লাভ কৰিব। কাৰণ SIP বা মিউচুৱেল ফাণ্ডত কোনো ধৰণৰ ইঞ্চুৰেঞ্চ নাথাকে, আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ নাথাকে। কিন্তু আপুনি যদি LICৰ এটা বিশেষ প্লেন লৈ থয়, ঠিক তেনেকুৱা এটা টাৰ্মৰ বাবে, তেতিয়াহ'লে আপোনাৰ ফেমিলিয়ে সঁচাকে কোটিপতি হোৱাৰ এটা চান্স আপুনি নাথাকিলেও মাত্ৰ 2 মাহ পলিচিৰ প্ৰিমিয়াম দিও আপোনাৰ পৰিয়ালক আপুনি 15টা বছৰৰ ভিতৰত কোটিপতি কৰি থৈ যাব পাৰে। কেনেকৈ? চাওক, LICত এটা প্লান আছে, যিটো প্লানত আপুনি মাহেকত 15,000কৈ প্ৰিমিয়াম থ'ব, 15 বছৰৰ বাবে থ'ব। হয়, তাত মেচুৰিটি আপোনাক হয়তো মিউচুৱেল ফাণ্ড বা SIPৰ সমান দিব নোৱাৰে, কিন্তু আকস্মিক যদি আপোনাৰ জীৱনত বা মোৰ জীৱনত কিবা এটা দুৰ্ঘটনা ঘটি যায়, যাৰ নামত পলিচিটো লোৱা আছে, তেনেকুৱা ক্ষেত্ৰত সেই ব্যক্তিজনৰ নমিনীয়ে ইমিডিয়েট হিচাপত লাভ কৰিব। যদি নেচাৰেল ডেথ হয় ব্যক্তিগৰাকীৰ, তেতিয়াহ'লে ইমিডিয়েট লাভ কৰিব 20,80,000 টকা। যদি এক্সিডেণ্টেল ডেথ হয়, তেতিয়াহ'লে 41,60,000 টকা নমিনীয়ে লাভ কৰিব ইমিডিয়েট। তাৰ পাছত সেই নমিনীয়ে 15 বছৰলৈকে প্ৰতি বছৰ LICৰ পৰা লাভ কৰিব 2,80,000কৈ টকা। তাৰ উপৰি সেই পলিচিটো বিনা প্ৰিমিয়ামে শেষলৈকে চলি থাকিব। আপুনি হিচাপ এটা কৰক, বিনা প্ৰিমিয়ামে আৰু 14টা বছৰ যদি আপোনাৰ পলিচি চলি থাকিব লাগে, আপুনি মাহেকত 15,000কৈ টকা ইনভেষ্ট কৰিছিলে, গতিকে কিমান টকা আৰু LIC নিজে আপোনাৰ পৰিয়ালৰ বাবে ইনভেষ্ট কৰিলে, প্লাছ আপোনাৰ অনুপস্থিতিত, আপোনাৰ আকস্মিক দুৰ্ঘটনাৰ ক্ষেত্ৰত আপোনাৰ লাইফ ৰিস্ক হিচাপত হয়তো 20,80,000 টকা বা 41,60,000 টকা আপোনাৰ নমিনীক দি দিলে। প্ৰিমিয়াম LIC নিজে পে' কৰিলে। আপোনাৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে, খৰচৰ বাবে 2,80,000কৈ টকা মেচুৰিটি সময়লৈকে দি থাকিলে। আৰু মেচুৰিটি সময়ত আপোনাৰ পৰিয়ালক নগদ 35,15,200 টকা ৰিটাৰ্ণো দিলে। অৰ্থাৎ যদি পলিচি হোল্ডাৰৰ নেচাৰেল ডেথ হয়, তেনেকুৱা ক্ষেত্ৰত নমিনীয়ে লাভ কৰিব মুঠ 85,07,200 টকা। আৰু যদি এক্সিডেণ্টেল ডেথ হয়, তেতিয়াহ'লে লাভ কৰিব নমিনীয়ে 1,05,87,200 টকা। গতিকে আপুনি ভাবি চাওক, আপুনি SIP বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ পৰিৱৰ্তে LICত যদি ইনভেষ্ট কৰে, তেতিয়া একচুৱেলি আপোনাৰ লাভটো কম নে বেছি? গেৰাণ্টেড ৰিটাৰ্ণ আপুনি কাৰ পৰা লাভ কৰিলে? আপোনাৰ অনুপস্থিতিত আপোনাৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে কোনে দায়িত্ব ল'লে? আপোনাৰ পৰিয়ালৰ নিশ্চিত আৰ্থিক সুৰক্ষা মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰাৰ বাবে পালে নে LICত ইনভেষ্ট কৰাৰ বাবে পালে?
গতিকে আপোনাৰ কষ্টপাৰ্জিত ধন আপুনি ইনভেষ্ট কৰিব, আপোনাৰ সপোনৰ বাবে ইনভেষ্ট কৰিব, সপোন বাস্তৱ কৰাৰ বাবে ইনভেষ্ট কৰিব, ফেমিলিক সুৰক্ষা দিয়াৰ বাবে ইনভেষ্ট কৰিব। গতিকে ইনভেষ্ট কৰাৰ আগত আপোনালোকে ভাবি চাওক, অলপ আপোনালোকে ভাবি চাওক যাতে আপোনালোকৰ কষ্টপাৰ্জিত ধন এনে নাযায়। কাৰণ আপোনালোকে যদি টিভিত মিউচুৱেল ফাণ্ড বা SIPৰ এডভাৰটাইজ দেখে, তাত লিখাই থাকে, তাত কৈ দিয়ে যে এয়া আপোনালোকে নিজৰ ৰিস্কত ইনভেষ্ট কৰিব লাগিব, তাত বিত্তীয় জখিমতা থাকে, আপোনালোকৰ লছো হ'ব পাৰে তাত। হয়, আপোনালোকক যথেষ্ট পৰিমাণে লাভান্বিতও কৰিব পাৰে, কিন্তু লছো হ'ব পাৰে। আপোনালোকে বজাৰত চাওক যে নকিয়া কোম্পানী যেতিয়া আছিলে, আজি সেয়া কি হৈ গ'ল? অতীত হৈ গ'ল। কাৰণ নকিয়া কোম্পানী আজি মাৰ্কেটত পোৱা নাযায়। নকিয়া কোম্পানীৰ এটা সময়ত মোবাইলৰ হেণ্ডছেটৰ বজাৰত ৰাজত্ব আছিলে, কিন্তু নকিয়া কোম্পানী কি হ'ল? আজি অস্তিত্ব বিচাৰি পাবলৈ নোহোৱা হ'ল। গতিকে তেনেকুৱাকৈ যিকোনো কোম্পানী এটা যিকোনো পৰিস্থিতিত অকস্মাত ডুবি যাব পাৰে। কিন্তু LICI এনেকুৱা এটা কোম্পানী, ইঞ্চুৰেঞ্চ কোম্পানী, য'ত আপোনাৰ জমা ধনৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে লৈ থৈ দিছে ইঞ্চুৰেঞ্চ এক্ট 1956ৰ জৰিয়তে। গতিকে আপোনালোকৰ নিশ্চিতভাৱে আপোনালোকৰ মূল কোনোদিন মৰা নাযায়। আপোনালোকক যিখিনি বোনাছ পাব বুলি কৈ থয়, সেইখিনি বোনাছ লাভ কৰিব, আপোনাৰ পৰিয়ালৰ বাবে জীৱন বীমাৰ সুৰক্ষা লাভ কৰিব। গতিকে LICI আপোনালোকৰ এনেকুৱা সুবিধা দিয়াৰ বাবে আজি ইঞ্চুৰেঞ্চ ছেক্টৰৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতেই নহয়, বিশ্বৰ আগশাৰীৰ এটা প্ৰতিষ্ঠান হৈ আছে। গতিকে আপোনালোকে ভাবি চাওক, আৰু LICIৰ এটা যিকোনো নিশ্চিত ভাল প্লান এটা লৈ আপোনালোকে মিউচুৱেল ফাণ্ড বা SIPত ইনভেষ্ট কৰক। তেতিয়া অন্তত আকস্মিক মাজত কিবা যদি এতিয়া দুৰ্ঘটনাও ঘটি যায়, তেতিয়া অন্তত আপোনাৰ সপোন কিছু পৰিমাণে হ'লেও LICIয়ে অন্তত আপোনালোকৰ পৰিয়ালক পূৰণৰ বাবে ছাপোৰ্ট কৰিব। যদিও মিউচুৱেল ফাণ্ড বা SIPয়ে তেনেকুৱা পৰিস্থিতিত আপোনাৰ পৰিয়ালক সহায় কৰিব নোৱাৰে, অলপ মানুহ নোৱাৰে। গতিকে আপোনালোকে ভাবি চাওক, আৰু যদি মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ যদি কিবা উপকাৰ হৈছে বুলি ভাবে, তেতিয়াহ'লে মোক উৎসাহিত কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। লগতে মোৰ যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। লগতে বেল বাটনটো টিপি আপোনালোকে মোৰ ভৱিষ্যতৰ যিবিলাক ভিডিঅ' বনাম, সেইবিলাকৰ নটিফিকেশ্যন লাভ কৰিব। সেইবিলাকৰ পৰা নিশ্চয় অকণমান হ'লেও মই আপোনালোকক সহায় কৰিব পাৰিম সেইবিলাকৰ জৰিয়তে। গতিকে মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ, নমস্কাৰ।